নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল। পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ব্লগৰ সৈতে। আৰু আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ নাহৰণিৰ পৰা গোলাঘাটৰ আধা সত্ৰত হৈ থকা ডে নাইট ক্ৰিকেট খেললৈ। তো ভাবিলোঁ আমাৰ গোটেই জাৰ্ণিটো যোৱাৰ পৰা খেল চোৱালৈকে গোটেইখিনি আপোনালোকৰ লগত দেখাম। আপোনালোকেও অকণমান চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। গতিকে বলক আমি যাত্ৰা আৰম্ভ কৰোঁ। মই গৈ থাকোঁতে ভিডিঅ' কৰিব নোৱাৰিম চাগে, ড্ৰাইভিং কৰিব লাগিব। আৰু এই লগত আছে বয়সস্থ মানুহ, বেকত আছে মুভি থকা লোৱা নাই চামাদ মাহমুদ, আৰু আছে আৰু এটা ব্লগাৰ আছে চিনেমেটিক ব্ৰ'জ আহি আছে। চিনেমেটিক ব্ৰ'জৰ মানুহ আহিব, এতিয়া অহা নাই, পাবহি আৰু। গতিকে বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। লেটছ গো। ৰাস্তাৰ কাৰণে কিবা কিবি লৈ লৈছোঁ, পেকেট চেকেট গুটখা খোৱা মানুহ আছে। মই নাখাওঁ বাৰু। হা কি কলাই খাই? মই পাণ খাওঁ কেতিয়াবা, ৰজনীগন্ধা কেতিয়াবা অকণমান খাওঁ। বাকী এইবিলাক চব গুটখা লভাৰ। শিখৰ মেইন এয়া আহি গ'ল চিনেমেটিক ব্ৰ'জ। চিনেমেটিক ব্ৰ'জ এই আন্ধাৰ হৈ গ'ল, এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। লেটছ গো। আমি পেট্ৰল পাম্পত তেল ভৰাই ললো। আপোনালোকে জানে বন্ধু হওক বা এনেকে যেতিয়া অহা হয়, আটাইতকৈ খেলি মেলি লগা জেগাটো হৈছে খোৱা বোৱা জেগাটো আৰু তেল ভৰোৱা জেগাটো। পেট্ৰল পাম্পত ভৰাই দিয়া আৰু খোৱা বোৱা এইবিলাকত অকণমান ফ্ৰেণ্ডৰ মাজত থাকি আমাৰ খেলি মেলি সি সদায় বেকত থাকে। সেইটো নহয়, আমাৰ খেলি মেলি নাই। এইজনক আজি মই ফোন কৰিছো বোলো, খেলৰ পৰা আহো বোলা হেৰি আধা কথা। প্ৰথম মাত খাৰ দিছে, মোৰ ওচৰত পইচা নাই, যদি পইচা ফ্ৰীকে নিয়া যাম। মই বোলো হ'ব, শুই থাক তই। পিছত ফোন কৰিলো, মই বোলো হেৰি তোমাক যে মই পইচাটো দিব লাগিছিলে, মই তাৰপৰা 100 কাটি লৈ ল'ম, বাকীটো দি দিম। মোক কৈছে তেতিয়া যাব পাৰি। মই বোলো ঠিক আছে ওলোৱা, অ'কে। বাকীখিনি আমি তিনজন আমি লেনদেন ক্লিয়াৰ মানুহ। মই লেনদেন কাইলৈ গম পাম, সি মোক কাইলৈ 100 টকা দিব লাগিব। বাকীখিনি লেনদেন ক্লিয়াৰ মানুহ। মোৰ কেমেৰাটো মোৰটো ভাল, মোৰটোতো লৈ ল'বা। আমাৰ দুটা ব্লগ চলি আছে হা, ৰিকুছ ৱৰ্ল্ড মোৰ চেনেলটো, আৰু হাঁহিছে চেনেলটো নাম শুনি, মোৰ পৃথিৱী এখন, আৰু চিনেমেটিক ব্ৰ'জ। দুটা ব্লগ চলি আছে, দুইটা ব্লগ আপোনালোকে চাব। আৰু 100% চিয়ৰ ব'ৰ নহয়, যিহেতু ফূৰ্তি কৰি থাকিম। অকণমান কিছুমান ভাল ভাল চিন আমি ল'বলৈ চেষ্টা কৰিম ভিডিঅ'ত, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আধা সত্ৰৰ পুনৰ ডে নাইট ক্ৰিকেট খেলখন। গতিকে আমাৰ লগত থাকিব, আমি একেলগে যাত্ৰা কৰি আছো। আমি যাম এতিয়া আধা সত্ৰলৈ। আমাৰ দুখন গাড়ী মানে বেকত থাকি গৈছে, এই গাড়ীখনক আমি ৰৈ দিছো। নাই, তাৰো ভিডিঅ' আহিব। চামাদ ওলোৱা নাই ভালকে, ৱাচিমটো এই লুকাই আছে, বিয়া পাতিলে। বাকীখিনি চব আমি হেৰি হয়, বেচলাৰ। য়েছ। গতিকে আমি এতিয়া অকণমান ৰৈছো, এইখিনিতে ভাবিলো অকণমান মজা অকণমান লৈ লওঁ, হাৱা চাৱা খাই লওঁ, খাই যাম আৰু এতিয়া আকৌ আমাৰ যাত্ৰা। বেকৰ কেইটাইহে গম পাইছে, লগত এটা 7 দিন গা নোধোৱা বহিলে, জোতা এনেকুৱাই গোন্ধ। আমাৰ ঘৰতো পাৰফিউমৰ গোন্ধ বাহিৰে বেলেগ নাপায় বাৰু। পাৰফিউম একদম হেভি পাৰফিউম। আৰু এতিয়া আমি আছো গণপুখুৰী চাৰিআলি, গোলাঘাটৰ ৰাস্তা গণপুখুৰী চাৰিআলি। আমি ইয়াৰ পৰা গৈ ঢেকিয়াল চাৰিআলি পাম, ঢেকিয়াল চাৰিআলি পৰা আমি ৰাইট চাইডে সোমাই দিম পোনে পোনে খেলপথাৰলৈ। গতিকে খেলপথাৰত লগ পাম, তো বলক। জংঘলৰ মাজে মাজে গৈ আছো।
আমি আহি পাই গলো সেয়া খেলৰ জেগা পাইছো গাড়ী চাড়ী পাৰ্কিং কৰি ধুনীয়াকে গোটেইকেইটা চেহেৰাকেইটা সেইবোৰ আৰু আছে আৰু 3খনমান গাড়ী আছে গোটেইখিনি তো এতিয়া আমি খেললৈ যাত্ৰা আৰম্ভ কৰিম 25খনমান গাড়ী আছে আমাৰ মেইন মানুহ সৌভাগ্যা আছে এইটো এটা ইউটিউব চেনেলৰ ব্লগ হয় এইটো আপলোড হ'ব মানে খেলৰ এতিয়া আমি খেললৈ যাম ফিল্ডৰ ভিতৰত হ'ব এটা ৰাইড এটা হ'ব তো চাই থাকক দেখুৱাই থাকিম এনেই ওপৰৰ পৰা অকণমান দেখাইছো ইয়াত হৈ আছে খেল মোৰ স্কুলৰ একদম লগৰ তিনিটা পাই গ'লো একদম খাচ লগৰ আমি বহুত দিনৰ মূৰত লগ পালোঁ পিছফালৰ পৰা ঢকা মাৰি দিলে মই ধৰিবই পৰা নাই হিৰক এতিয়া কিবা এটা হ'লা নহয় তুমি মই চাকৰি কৰি আছো বৰ্তমান আৰু কিবা দলৰ কিবা এটা হৈছিলে ন অসম জাতীয় পৰিষদৰ মানে তোমাৰ যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক তাৰ শুভেচ্ছা জনালোঁ বহুত ধন্যবাদ আৰু ভাল পলিটিচিয়ান আছিলে মোৰ বন্ধু বিচৰা হৈছে আৰু এইটো একদম একেলগৰ স্কুলৰ আৰু বেদান্ত বহুত দিনৰ মূৰত আজি লগ পাইছোঁ বন্ধুসকল আৰু যাতে মোৰ ব্লগ চেনেলটো ইউটিউব চেনেলটো সকলোৱে যাতে আশীৰ্বাদ কৰক ছাবস্ক্ৰাইব কৰক তাৰে কামনা কৰোঁ আৰু মোৰ বন্ধু ৰিকু আগুৱাই যাওক তাৰে শুভ কামনা কৰোঁ আৰু এখেতক লগ পাই আজি নতুন বছৰৰ শুভকামনা জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ মোৰ শুভেচ্ছা দিয়াৰ বাবে কিমান ভাল 4শ মই নিজে অসম হৈছোঁ তই কিমান ভাল মই 4শ পাইছোঁ মোৰ নিজে 5 আপোনালোকে আমাৰ অস্থায়ী কাৰ্যালয়ত আহি যোগাযোগ কৰিব বহুত দিনৰ মূৰত আমি কেইটা লগ হৈছো নহয় এইকেইটা আমি যে এটা হেৰি আছিলো এইটো গেং আছিলে খেলতো একেলগে একদম স্কুলৰ গেং এইটো বহুত দিনৰ মূৰত লগ পাইছোঁ বিয়া পাতিলে বিয়া নাই বোলে এইকেইটা বহলা আমি কেইটা টান বহলা এইটো পেটুৱা চিংগুল আছে ই চিংগুল আছে মইতো এতিয়া একদম বিয়াৰ কেণ্ডিডেট মই বাৰু নকওঁ তাৰ ভণ্টি দিয়ে কিবা কিবি খাই লৈছোঁ ভোক লাগিছে মানে পোলাও দি দিব কি খাবি পোলাও খাবি পোলাও মেইন হয় নেকি তুমি কি পোলাও পুৰি যি পাম সব কাৰোবাৰ জাপি দিয়া তো আমি খেল চালোঁ খেল চাইছে মোৰ বহুত ভাগৰ লাগিছে অকণমান মানুহ কমিছে যদিও আছে তথাপিও এই গাড়ীখনকে আনি গাড়ীত বহি পেলাই ভৰি চৰি বিষাইছে আৰামত বহি পেলাই খেল চাই আছোঁ ৰাস্তাৰ পৰা চাই আছোঁ যামগৈ আৰু বেছি দেৰি নাথাকোঁ আৰু এইফালেতো বেকত চাওক এইটো এটা বৃহৎ বিল্ডিং এটা বনাই আছে এইটো মানে এইটো এটা বৃহৎ বিল্ডিং বনাই আছে ন নাৰ্ছিং হোম হ'ব চাগে মে বি ব্লগ ষ্টাৰ্ট নে অ'কে গৈ আছোঁ দেই जब से तुम गई हो तब से मुझको भूल गई हो